নমস্কাৰ। যোৱাকালি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি ৰাতিপুৱাই বাৰীৰ পিছপিনে গৈ দেখিলোঁ গোলনেমু লাগি আছে, তাৰে এটা ছিঙি লওঁ। আৰু এইপিনে মায়ে ফল ছিঙিবলৈ আহিছিল দুপৰীয়া খাবৰ কাৰণে, আৰু মাৰ পৰা কটাৰীখন লৈ গ'লোঁ, ময়ে ফলকেইটা ছিঙি দিওঁ। দেখিছেনে কিমান দীঘল দীঘল ফল লাগি আছে, আৰু ইয়াৰে ফলকেইটা ময়ে ছিঙি দিলোঁ। ছিঙিবও মন যায় বাৰীৰে পাচলি। এয়া মা, দেউতা গৰুৰ কাৰণে ঘাঁহ কাটিব যাব ওলাইছে। দেউতা ইফালে চাচোন, কাকো নেদো। ইউটিউবত যাব, সকলোৱে দেখা পাব। আৰু এইপিনে দাদা, চাচোন। আৰু মানুহে টাবত ফুল ৰুৱে, আৰু আমাৰ দাদা ৰুইছে বিলাহীৰ পুলি, জলকীয়াৰ পুলি, বেঙেনাৰ পুলি। দেখিছেনে ইয়াতে এইবিলাক দাদাৰ খেতি। আৰু এইপিনে আমাৰ টিভিটো সিদিনা দেউতা চাই থাকোঁতে হঠাৎ বন্ধ হৈ গৈছিলে, তাৰ কাৰণে খুৰাজনক মাতি আনিলে, আৰু খুৰাজনে এতিয়া চাই আছে কি হৈছে, পিকচাৰ অহা নাই। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। ধন্যবাদ।